এইটো ভিডিঅ' সেকেন্ড ইউনিট টেষ্ট ক্লাস 9 ৰ আসামিছৰ লগতে মেথছৰ আৰু জেনাৰেল সায়েন্সৰ আৰু সোশিয়েল সায়েন্সৰ সিলেবাস কেখন আলোচনা কৰিম সেকেন্ড ইউনিট টেষ্টৰ ইয়াৰ আগতে ইংলিছৰ সিলেবাসখন আপলোড কৰি থোৱা আছে যিসকলে নাই চোৱা গৈ চেনেলত প্লেলিষ্টত গৈ চাই ল'ব পাৰিব আসামিছৰ দুটা গদ্য দুটা পদ্য আহিব প্ৰথম গদ্যটো হ'ল প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক ভূপেন হাজৰিকাৰ দ্বাৰা লিখা দ্বিতীয়টো কবিতা হয় পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁই ইয়াৰ পাছত দ্ৰুত পাঠ আছে দ্ৰুত পাঠত আপোনাৰ চাহ জনগোষ্ঠীসকল আৰু চুতীয়াসকল গ্ৰুপ বিত সন্মান টো লেচন হয় হেমচন্দ্ৰ বৰুৱাৰ ইয়াৰ পাছত কবিতা সুখ আনন্দ চন্দ্ৰ আগৰৱালা ইয়াৰ লগতে জুৰীয়া শব্দ সমাৰ্থক শব্দ আধুনিক অসমীয়ালৈ ৰূপান্তৰ আৰু লগতে ৰচনা চাব ইয়াৰ পাছতে আহো মেথামেটিক্সলে মেথামেটিক্সত চেপ্টাৰ 9 সমান্তৰিক আৰু ত্ৰিভুজৰ কালি area of parallelograms and triangles next chapter 11 অঙ্কন অর্থাৎ কনস্ট্রাকশন নেক্সট হিরণৰ সূত্র হিরণস ফর্মুলা ইয়াৰ পাছত আহো জেনাৰেল সায়েন্সলে চেপ্টাৰ 3 কেমিষ্ট্ৰি পাৰ্ট অফ অণু আৰু পৰমাণু atoms and molecules next chapter 7 অর্থাৎ biology part 2 বা জীবৰ বিচিত্ৰতা diversity in living organism social science part 2 বা আপোনালোকে গম পায় social science ৰ তিনটা পাৰ্ট আছে প্ৰথম খণ্ডটো বা Chapter 4 মানৰ অসম আক্ৰমণ ভূগোল পাঠটো বা অৰ্থাৎ দ্বিতীয় খণ্ড বা চেপ্টাৰ নম্বৰ 4 অসমৰ ভূগোল তৃতীয় খণ্ডটো বা চেপ্টাৰ 2 চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ ইয়াৰ লগতে এই অৰ্থনীতি বিজ্ঞানৰ পাঠটো বা আহিব Chapter 2 মূল অৰ্থনৈতিক সমস্যাসমূহ